চিকেনৰ সকলো ৰেচিপি পাহৰি যাব যদি এবাৰ ট্ৰাই কৰে চিকেন ভাৰ্টাৰ এই ৰেচিপিটো। প্ৰথমতে নহৰু, শুকান জলকীয়া আৰু পিঁয়াজ গৰম তেলত অকণমান ফ্ৰাই কৰি লওক। ইমান সময় ফ্ৰাই নকৰিব, দিয়ে লগে লগে উঠাই দিব। এতিয়া কাটি লওক কেঁচা জলকীয়া, ধনিয়া আৰু পিঁয়াজ। ক'ত ব্যৱহাৰ হ'ব পিছত গম পাব। তাৰ পিছতে আহিব এটা ৰঙা তুলতুলীয়া বিলাহী। বিলাহীটোত অকণমান তেল সানি ভালকৈ পুৰি লওক। বিলাহী পুৰি হৈ গ'ল। এতিয়া এই বিলাহীৰ বাকলিটো গুচাই আমি দি দিম সেই ভাজি থোৱা পিঁয়াজ, নহৰু আৰু শুকান জলকীয়াখিনিৰ লগত, আৰু এটা পেষ্ট বনাই ছাইডত থৈ দিম। তাৰপিছত এতিয়া আহিব আমাৰ মেইন ইনগ্ৰিডিয়েণ্ট। মেইন ইনগ্ৰিডিয়েণ্টটো হৈছে চিকেন। চিকেনখিনি ভালকৈ বইল কৰি লওক, আৰু বইল কৰোঁতে বিশেষ একো দিব নালাগে। দিব অকণমান নিমখ আৰু লগত দিব আদা নহৰুৰ অকণমান পেষ্ট। চিকেন হৈ গ'ল বইল। এতিয়া চিকেনখিনি কাঢ়ি অকণমান ঠাণ্ডা হোৱাৰ লগে লগে ভাল কৰি এনেকৈ ক্ৰাছ কৰি লওক। ভালকৈ ক্ৰাছ কৰাৰ পিছত চিকেনখিনি দি দিম সেই পেষ্টটোত, যোনটো আমি বনাই থৈছিলোঁ শুকান জলকীয়া, নহৰু, পিঁয়াজ আৰু বিলাহী। তাত দি দিম সেই কাটি থোৱা জলকীয়া, পিঁয়াজ আৰু ধনিয়া। লগত দিম অকণমান কেঁচা মিঠাতেল, আৰু দিম অকণমান ওপৰেৰে ছটিয়াই ৰেড চিলি পাউডাৰ। লগত দিম সোৱাদ অনুযায়ী অকণমান নিমখ। তাৰপিছত মিক্স কৰাৰ পিছতেই ৰেডি হৈ গ'ল আপোনালোকৰ ধাবা ষ্টাইলৰ চিকেন ভাৰ্তা, মানে ব্ৰইলাৰ মাংসৰ পিটিকা। খাব পাৰে ৰুটি, ভাত, যিহৰ লগতে মন যায়, কিন্তু খাই যোনটো সোৱাদ পাব পাহৰি যাব চিকেনৰ সকলো বেলেগ আইটেম। এবাৰ ট্ৰাই কৰি চাওক, এবাৰ বনাই চাওক এই চিকেন ভাৰ্তাটো এইটো ষ্টাইলত, আৰু মোক কমেণ্টত ক'বলৈ নাপাহৰিব কেনেকুৱা হৈছে বা কেনেকুৱা পাইছে বনাই। এয়া ৰেডি হৈ গ'ল আমাৰ চিকেন ভাৰ্তা ধাবা ষ্টাইল।